ৰিচা তুমি নতুনকৈ আহিছা এই পাগল মখাৰ লগত পাগল নহবা স্যাৰ তেনেকে কিয় কৈছে আমি ভাল কামহে কৰিছো ভিতৰত কোনে ইমান চিঞৰিছিলে কিয় চিঞৰিছে যদিও মাতটো ইমান মিঠা ছাৰ তোৰ পিছফালে এডাল কি আছে লাঠি এডাল কিয় লৈ ফুৰিছ আজিকালি পৰিস্থিতি যি বেয়া চা লাঠি নলৈ নোৱাৰিছো কি যে ভাজবিলাক লৈ থাকে নহয় এইটোৱে মানে ছাৰ হয় ছাৰ মই খাটনিয়ক পঠিয়াই দিছোঁ হয় ছাৰ শুনকচোন আকে যা ঐ মই লৈ আহিছো কি হ'ল কি হ'ল কি কি হ'ল এই মই লৈ আহিছো হ'ল কি মই লৈ আহিছো তাকে সুধিছো কি হ'ল এই খেলে যেন হ'ল কি পাই তোৰ ৰাষ্ট্ৰীয় খেলৰ নামটোকে মনত নাই ইয়াক দুপিটত মান যায় নেকি বাৰু যায় এই খেলটো প্ৰেক্টিচ কৰো আহকচোন মাইকী মানুহ আঁতৰি যায় এতিয়া আমি মতা মানুহে খেলিম হা কি কথা ক'বলৈ আহিছ এনেকে খেলোতে যেন ভৰি আছে লাগি যায় লাগিব বিৰাট অশান্তি কৰে মানে লওক এইডাল আপুনি লওক ঐ আমি এতিয়া এইকেইডাল লাঠিৰে হকী খেলিব লাগিব আজি চিধা লাঠিয়ে প্ৰেক্টিচ কৰছে চাক কৰি পেলাই কালি বেকা লাঠি লৈ আহিছো ইনচেমিলি চাওক যিখিনি সময়ত হকীৰ যাদুকৰ মেজৰ ধ্যান চান্দৰ নামত খেল ৰত্ন বঁটা ঘোষণা কৰা হৈছে সেইখিনি সময়ত থানাৰ লাঠিডাল লৈ এতিয়া আমি হকী খেলিম মাই ডগ খেলিছে নে খেলিম দে কি এইবিলাক হ'ল কি চা কি হ'ল নহয় ছাৰ হকী এয়া হকী কমপ্লিট যাম যেন খাটনিয়াৰ ছাৰ মেডামে মোৰ গোটেই কনচেপ্টটো সলনি কৰি পেলালে আপোনালোকক লৈ মেডামে কি সপোন দেখিছে সোধক মেডাম মই ৰাতি শুই থকাৰ সপোন দেখাৰ কথা কোৱা নাই মই আচলতে থানাখনক লৈ এটা সপোন দেখিছো আপোনালোকক লৈ দেখিছো আমাৰ হাতত এতিয়াও 4 বছৰ সময় আছে গতিকে এই 4 বছৰ আমি কাৰোবাক নহয় কাৰোবাক ভালকৈ প্ৰস্তুত কৰিব লাগিব কিহৰ কথা কৈ আছে বাৰু অলিম্পিক বলক আমি ফায়াৰিং ৰেঞ্জৰ পৰা আহোঁগৈ বলক আহক ফুৰি অহাও হ'ব বলক গাৰ্ড আপোনালোক অকণমান ইয়াতে থাকক আমি ফায়াৰিং ৰেঞ্জৰ পৰা আহি আছো হ'ব ঠিক আছে আই খাটনিয়াৰ তালৈকে নাযাওঁ আৰু বহুত দূৰ হ'ব ইয়াতে কৰিম আমি ইয়াত ক'ত কৰিব ৰুমতে কৰিম ৰিস্কি নহ'ব হেই একো নহয় ইয়াতে কৰিম আমি আই তৰামাই তোমালোক অকণ বাহিৰলৈ যোৱা ৰাকেশ তই যা সবকে অলিম্পিকলৈ পঠিয়াই আপুনি সেই
অলিম্পিকলৈ পঠিওৱাটো জানো বেয়া কথা? বেয়া কাম নহয়, সেই বোলে সকলোৰে মূৰটো এনেকে খাব নেকি? নাখাওঁ হৈ গ'ল আৰু হৈ গ'ল। বুজিছে মেম, আজি 4-5 দিন হ'ল চবেই কাম বন বাদ দিছে, মোৰ মূৰটো খাই শেষ কৰি দিছে। মাষ্টাৰ মাইণ্ড এখেতহে শ্বুট কৰি দিয়ক। কি মানে 100 লগাই দিম একদম। মেডাম, পুলিচৰ ওপৰত মানুহৰ বিশ্বাস হেৰাই যাব। আপোনাক কোনেও বিশ্বাস কৰিব নোৱাৰে। খাৰগৰীয়া, আপুনি শ্বুট কৰক, মই এনকাউণ্টাৰ বুলি লিখি দিম। অ'কে মেম। মেডাম একো নহয় নকৰি। চাহ মোক চাই Sorry, খাটনীয়া। চাহ মই পৰিয়াল থকা মানুহ। কি খাই আহিলা আজি? ৰুটি। গাইটা পদুম বৰ গৰম দেই। আপোনালোকে যদি ছাৰক নিজে লগ কৰিলে হয় ভাল হ'ল হয়। ছাৰক লগ কৰিব পাৰিম জানো? পাৰিব, আহক বলক। খাৰগৰীয়া, কথাবোৰ গম পাই যাব নেকি? আমি যেনেকে এক্টিং কৰি আছো চব বুজি যাব নেকি? নেপায়, দেখাতহে শিয়াল, মাথাত তেনেকে মাল নাই নহয়। এতিয়ালৈকে আমি কি কৰি আছো ধৰিবই পৰা নাই। বল মেডাম, চাহ যি হ'ল পাহৰি যাওক। কি এতিয়ালৈকে মোৰ হিচাপটো দিয়া নাই? তেনেকে ক'লে মই বেয়া পাওঁ। ছাৰ, মই তেখেতক হিচাপটো সদায় দিব খোজো, তেওঁ হিচাপটো নলয়। আজি আপোনালোকে কামটো দিছে যে মই কৰিবলৈ লৈছো, এতিয়া আকৌ হিচাপটো লগা হ'ল। মেডামৰ লগত ইম্পৰ্টেণ্ট কথা এটা পাতি আছো। চৰি। কি হিচাপ আছে ইমিডিয়েট ক্লিয়াৰ কৰ, যা। বল। দে হিচাপ দে। এইবিলাক কি কৈছে? মই কৈছো হিচাপ দে। বহুত অপমান কৰিছে দেই মোক। মোক যেতিয়া অপমান কৰিছিল তেতিয়া মোৰ সন্মান ঘূৰাই দিবলৈ তই আহিছিলি। ৰাম, হিচাপ দে। পকেটক ফাটিব। আহিছা। কি কৰিছে? গাৰ্ড, ইহঁতক কেলে মাতিছে? আপুনি মানে পঞ্চায়ত বহুৱাব? যি বহুৱাম মুঠতে হিচাপ দে মোক। মই ইহঁতৰ আগত হিচাপ নিদিওঁ। আজি কাম এটাত ব্যস্ত হৈ আছো, আজি আপোনাৰ আকৌ হিচাপটো লগা হ'ল। দে এনেকে হিচাপ চিচাপ বিচাৰি থাকিব, হিচাপ চব নিদি কিন্তু মই 200 মিটাৰ দৌৰ লগাই দিম। দে হিচাপটো দে। এই সোপালক হিচাপ চব আছে তাতে। অৰিজিনেলখিনি দে। সেইখিনি অৰিজিনেল। অৰিজিনেলখিনি ক'ত থলি? বেগত আছিল। লৈ আহ। বেগটো ঘৰতহে আছে। তেতিয়াহ'লে মোৰ ঘৰত থকাটো কাৰ? বেগটো পালে। ইছ